হাই গাইজ, কি খবৰ? সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। আৰু আমি ইফালে আহিছোঁ বৰবাৰীৰ ফালে। মা দিনটো ঘৰতে আছিলে, সেইকাৰণে আমি এনেই ওলাই আহিলোঁ চাহ খাবলৈ। ইফালে বৰবাৰী দিল্লী হাট বুলি এখন আছে, ইয়াতে আহিলোঁ আৰু চাই থাকিব ভিডিঅ'টো। কি দেখুৱাব পাৰোঁ দেখুৱাই যাম আৰু চাই থাকিব। বহি লওঁ আমি ভালকে বহি লওঁ। হাই এটা দি দিয়া। ইফালে আমি চাহ অৰ্ডাৰ দি বহি আছোঁ, চাহ আহি পোৱা নাই এতিয়ালৈকে আৰু আমাৰ লগত মাইনাও আহিছে আজি। এতিয়া আমি বৰবাৰীৰ পৰা ঘৰ আহিলোগে, তাতে চাহ খালোঁ আৰু কি খাইছিলোঁ? চিকেন ম'ম'। তাতে আমি মানে ফটো মাৰোঁতে মই ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। ভিডিঅ' কৰা নহ'ল মানে পাহৰি থাকিলোঁ। পূৰা ফটো মৰাত ব্যস্ত হৈছিলোঁ চবে, ভিডিঅ' কৰিবলৈকে পাহৰি থাকিলোঁ। আৰু এতিয়া আমি মাক ঘৰত থ'ব আহিলোঁ আৰু আমি দুজনী যাম এতিয়া পাৰ্লাৰ। মাইনাৰ চুলি কাটিব আছে বোলে, নামিব লৈছোঁ দেখোন। এতিয়া আমি পাৰ্লাৰ যাম, মাইনাই চুলি কাটে বোলে আজি। ইমান ৰাতি, এতিয়া সন্ধিয়া 7:30 বাজিছে, 7:30। তাকে কি ভূতে পালে জানো আজিয়ে কাটে বোলে। কাইলৈ কাটিব গৈছিল কিন্তু কাইলৈ নাকাটে, আজিয়ে কাটিম গৈছে। তাকে আকৌ মাক ৰুমত থৈ আকৌ এতিয়া ওলাই গৈ আছে কেইদিন আৰু চাই থাকিব ন ভিডিঅ'টো কণ্টিনিউ। বহুত দেৰি হৈ গৈ থাকোঁ আৰু এতিয়া খোজকাঢ়ি যাব লাগিব বৰবাৰীলৈ। দেৰিয়ে হৈ গ'ল, 7:30 বাজি গ'ল। ভাত চব্জিও বনাবগৈ লাগিব জল্দি এতিয়া গৈ থাকোঁ আৰু। কালি কাটিব গৈছিলে কিন্তু কালি নাকাটে, আজিয়ে কাটিম কৈছে। তাকে গৈ আছোঁ আৰু এতিয়া। কালি দিনত কাটা হ'লে আৰু চাই থাকিব। এতিয়া আমি গৈ থাকোঁ। ক'ব মন যোৱা নাই। পাৰ্লাৰ আহি পালোঁ। ইফালে মাইনা চুলি কাটিছে। কাইলৈ হাই আমি যাবে এইটো দাদাৰ পাৰ্লাৰ দেই, হেঙেৰাবাৰীতে আছে, চবেই আহিব পাৰে ইয়াতে। ভাস্কৰ বহুত দুখ চুৰো যে ইফালে ভাস্কৰ, তাৰো চেনেল এটা আছে। কি আছিলে চেনেলটো? এতিয়া মাইনাই কি কাট দিয়ে বা? কি কাট দিবি? ষ্টেপ। ইফালে মাইনাৰ চুলি কাটি আছে। কিবা কবি? বহুত দিনৰ মূৰত কাটিছোঁ আজি। বহুত দিনৰ মূৰত। আৰু ইফালে মই আজি ফ্ৰক পিন্ধি আহিলোঁ। বাহিৰতে ফ্ৰকটো উলিয়াই থোৱা আছিলে, তাকে পিন্ধি আহিলোঁ। পাৰ্লাৰ আহিম বুলি ভবাও নাছিলোঁ, অকল আমি বৰবাৰীলৈ ওলাইছিলোঁ। পিছতহে মাইনাই ক'লে চুলি কাটিম বুলি, তাকে আহিলোঁ আৰু। এয়া মাইনাৰ চুলি কাট হৈছে আৰু ষ্টেপ কাট ন? এতিয়া সেটিং বাকি আছে, কাটি হোৱাগে নাই বাৰু। চুলিখিনি বহুত ফ্ৰিজে আছে ন, এইটো কাৰণে অলপ চেপটো ভালকে ধৰিব পৰা নাই। সেটিং কৰাৰ পাছত ভালকে ধৰিব পাৰিব, তেতিয়া ধুনীয়াকে ফুটি উঠিব আৰু। আৰু ইফালে ভাস্কৰে ৰিলছ বনাইছে নেকি? ৰিলছ বনোৱা হৈ গ'ল তাৰ। আৰু ইফালে মই ফ্ৰক পিন্ধি আহিছোঁ আজি আৰু সৰুকৈ বেগ এটা লৈ লৈছোঁ। মাইনাৰ চুলিখিনি বহুত ফ্ৰিজি আছিলে ন, ধুনীয়া লাগিছে। মাইনা ষ্টেপ কাটিছে, ধুনীয়া কাটিছে। বেক চাইডৰ পৰা লৈ দিওঁ ভিডিঅ'। ইয়াৰ ষ্টেপ কাট ধুনীয়া লাগিছে। এইফালে চা, এইয়া আমাৰ মাইনা ধুনীয়া হ'ল। ভাল লাগিছে হেয়াৰ কাটটো। মাস্কটো খুলিবিনে? নুখুল? চাওঁ বেক চাইডটো চাওঁ। ফটো মাৰি দিব লাগে। ইফালে চাচোন, সঁচাকৈ ভাল লাগিছে। ৰাতি 9টা বাজিছে, এতিয়া পাৰ্লাৰৰ পৰা আহিলোগে। বহুত বেছি ভাগৰ লাগিছে। আজি দিনটো পুৰা খোজকাঢ়িছোঁ। বৰবাৰীলৈ ছবাৰমান আপ ডাউন কৰিছোঁ আজি দিনটো। দুপৰীয়া ওলাই গৈছিলোঁ মই, তেতিয়াও খোজকাঢ়ি গৈছোঁ, আকৌ আহোঁতে খোজকাঢ়ি আহিছোঁ। মানে তেনেকৈ 6বাৰমান আপ ডাউন কৰিছোঁ আজিৰ দিনটো। বহুত বেছি ভাগৰ লাগিছে। এতিয়া ফ্ৰেছ হৈ লওঁ। আৰু কালি ৰাতি মোৰ টোপনি ভাল নহ'ল ইমান এটা,
পুৰা চকুটকু মেলিব পৰা নাই ভালকৈ আৰু বহুত বেছি ভাগৰো লাগিছে এতিয়া আৰু ফ্ৰেছ হোৱাৰ আগতে আপোনালোকক বস্তু কেইটামান দেখুৱাম মোৰ পাৰ্চেল আহিছে এইফালে দাদাই আনবক্সিং কৰিলে আপোনালোকৰ আগতে আনবক্সিং কৰিম বুলি ভাবিছিলোঁ কিন্তু ডাঙৰ দাদাই আনবক্সিং কৰিলে তথাপি দেখুৱাই দিওঁ ইফালে মই এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ ফটো ফ্ৰেম এয়া প্ৰাইচকেইটা কিমান তুমি নিজে পাহৰি থাকিব বহুত দিন হ'ল ইফালে 10টা আছে এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এইটো দাদাই ৰাতিপুৱা আনবক্সিং কৰিলে মই ভাবিছিলোঁ আপোনালোকৰ আগতে আনবক্সিং কৰিম বুলি কিন্তু একো নাই ফটো ফ্ৰেমে ভালে আহিছে বাৰু আৰু ইফালে মই আৰ্বানিকৰ পৰা পেন এখন অৰ্ডাৰ কৰিছিলোঁ বগাৰ ইফালে এয়া ট্ৰেক পেন এইটো আপোনাৰ এইটোৰ প্ৰাইচ আছিলে MRP আছিলে 1890 আৰু মইতো ডিছকাউণ্টত লৈছোঁ ইফালে আপোনাৰ মইতো 1300 লৈছোঁ ডিছকাউণ্ট আছিলে আৰ্বানিক এপৰ পৰা লৈছোঁ ভালে আহিছে কাপোৰটো আৰু জনাব কেনেকুৱা লাগিছে এয়া আৰু ইফালে ভৰি দিয়া তেনেকৈ আছে সৰু ডাঙৰ কৰিব পাৰিম বেগটো ইফালে বহলো কৰিব পাৰি এনেকৈ সৰু কৰিব পাৰিম কি বা আহিছে নাজানো আৰু মই বহুতকেইটা এমাজনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এড্ৰেছত দিছিলোঁ ভাইটি আনি দিছে খালি তাকে আনবক্সিং কৰিব টাইমো পোৱা নাই আজি আপোনালোকৰ আগতে আনবক্সিং কৰিছোঁ আৰু মই নিজে পাহৰি থাকিলোঁগৈ কি অৰ্ডাৰ কৰিছিলোঁ বহুতকেইটা অৰ্ডাৰ কৰিছিলোঁ আহি আছে এইকেইদিন পাৰ্চেলবোৰ এইটো কিবা আছিলে নিজে পাহৰি থাকিলোঁগৈ এতিয়া আপোনালোকৰ আগতে খুলিম আৰু কিবা আছিলে সৰু এইটো আপোনাৰ ৱালত লগোৱা পিনবিলাক মই ফটো ফ্ৰেম ৱালত লগাম বুলি ভাবি আছোঁ তাকে অৰ্ডাৰ কৰিছিলোঁ আহিছে বাৰু বহুতকেইটা অৰ্ডাৰ কৰিছোঁ ইফালে তলতো আছে ইফালে 4টা অৰ্ডাৰ কৰিছোঁ 6টাকৈ আছে এটা ফটো বহুত কেইখন উলিয়াই থোৱা আছে কিন্তু ৱালত এখনো দিয়া নাই তাকে ভাবিলোঁ ৱালত কেইখনমান লগাওঁ মোৰ নিজৰ ফটো আৰু এইটো কিবা আছিলে এইকেইটা গোটেই এমাজনৰ পৰা অৰ্ডাৰ কৰিছোঁ অকল পেণ্টটো আৰ্বানিক এপৰ পৰা অৰ্ডাৰ কৰিছোঁ এয়া মোৰ চেলফি ষ্টিক আহি গ'ল পাহৰি আছিলোঁ কেতিয়াবাতে অৰ্ডাৰ দি আছিলে আৰু আহি পোৱাও হৈছে বাৰু 3-4 দিনমান হ'ল পাৰ্চেল অহা ইফালে ব্লুটুথ আছে এয়া চেলফি ষ্টিক ইফালে এনেকৈ ষ্টেণ্ড কৰিব পাৰিম এয়া আৰু এইটো শিকি ল'ব লাগিব ব্লুটুথটো কেনেকৈ ইউজ কৰিব লাগিব আৰু ইফালে কিবা আছিলে আৰু এইটো আপোনাৰ বডি ৱাছ হয় আমাৰ পানী বহুতেই বেয়া ফ্লেটত তাকে চবৰে গা খজুৱতি মাৰো হৈছে মাও পাইছে গাবিলাক খজুৱাইছে বুলি তাকে বডি ৱাছ এটা লৈ ল'লোঁ আগতেও মইতো এবাৰ ইউজ কৰিছিলোঁ ভাল পাইছিলোঁ এনেই মাজে মাজে ইউজ কৰিব লাগে বডি ৱাছ ভাল হয় পানী চানী এনেও বেয়াই হয় গুৱাহাটীত তাকে অৰ্ডাৰ কৰিছিলোঁ আহি পাইছে এইটোৰ প্ৰাইচ হৈছে 600 ইফালে কেটটছ নেচাৰেল বডি ৱাছ আৰু এইকেইটা আছিলে আজিৰ পাৰ্চেল আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ চাব সকলোৱে আৰু আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত সকলোকে লগ পাম